ক্লাছ 5ৰ অনুশীলনী 6 কেইটামান থাকি যোৱা প্ৰশ্ন আছিলে কোনোবা এগৰাকী ষ্টুডেণ্টে কমেণ্ট কৰিছিলে 6 4 A B এইখিনি যিমানখিনি আছে দিবলৈ মই ভিডিঅ'টো চেক কৰিলোঁ চেক কৰোঁতে 6 4 নম্বৰ কুৱেশ্যনটো বিচাৰি নাপালোঁ হয়তো কিবা প্ৰকাৰে ডিলিটো হৈ যাব পাৰে গতিকে মই আকৌ আজি বনাইছোঁ তোমালোকৰ কাৰণে এতিয়া আলোচনা কৰোঁ তেন্তে 4 প্ৰথমটো আছে 2 সমষ্টি 5 ভাগৰ 1ৰ লগত কিমান যোগ কৰিলে 7 সমষ্টি 6 ভাগৰ 5 হ'ব এই কুৱেশ্যনটো আমি প্ৰথম কৰিবলৈ হ'লে আমি বুজিব লাগিব যে 7 সমষ্টি 6 ভাগৰ 5ৰ পৰা 2 সমষ্টি 5 ভাগৰ 1 বিয়োগ কৰিলে আমি কিমান যোগ কৰিব লাগিব সেই সংখ্যাটো পাই যাম ধৰা মই উদাহৰণ হিচাপে দিছোঁ তোমালোকক 5ৰ লগত কি যোগ কৰিলে 7 হ'ব কি কৰিম আমি 7ৰ পৰা 5 বিয়োগ কৰিম তেতিয়া কি পাম 2 পাম আনসাৰটো কি হৈ যাব 2 হ'ব বুজিলা সেইকাৰণে আমি কি কৰিম এইটোৰ পৰা এইটো বিয়োগ কৰি দিম ঠিক আছে 7 সমষ্টি 6 ভাগৰ 5 বিয়োগ 2 সমষ্টি 5 ভাগৰ 1 6 7 গুণ 42 42 5 47 বিয়োগ 5 এইটো ভগ্নাংশত নিয়াটো নকলেও হ'ব তোমালোকক 2 5 গুণ 10 11 6 আৰু 5ৰ লসাগু 30 হয় ঠিক আছে 6 30ক 5 বাৰ গ'ল ঠিক আছে 5ৰ লগত 47 পূৰণ হ'ব বিয়োগ 5 30ক 6 বাৰ 6 11ৰ লগত পূৰণ হ'ব 30 5 7 গুণ 35 5 3 5 4 20 3 23 বিয়োগ 66 235 66 বিয়োগ কৰিলে হ'ব 9 169 আৰু এইটো ভগ্নাংশত দিলে হ'ব 5 বাৰ দিম 19 এনেকৈ লিখিব পাৰা 30 169 খন কৰিলে 5 সমষ্টি 30 ভাগৰ 19 হয় যোগ কৰিবলগীয়া সংখ্যাটো হ'ল এবাৰ বিটোলৈ আহিছোঁ 12 সমষ্টি 8 ভাগৰ 3ৰ পৰা কিমান বিয়োগ কৰিলে 3 সমষ্টি 4 ভাগৰ 1 হ'ব আমি বিয়োগ কৰিবলৈ বিয়োগ কৰিলে কৈছে গতিকে আমি ইয়াৰ পৰা প্ৰথমটোৰ পৰা দ্বিতীয়টো আমি বিয়োগ কৰি দিম 12 সমষ্টি 8 ভাগৰ 3 তেনেকৈ কিমান যোগ কৰিলে যোগৰ ক্ষেত্ৰত উল্টা হয় যোগ হ'লে তুমি পিছৰটো বা আগৰটো বিয়োগ কৰিব লাগিব এইটো আমি ডাইৰেক্ট বিয়োগ কৰিম 4 ভাগৰ 1 এইটো ভগ্নাংশলৈ দিলে হ'ব 96 আৰু এইফালে 99 13 8 ভাগ 94 লগত 3 যোগ কৰিলে 99 হয় 3 4 গুণ 12 হয় 12ৰ লগত 1 যোগ কৰিলে 13 হয় 8 4 লসাগু 8 1 পূৰণ 99 কাৰণ 8 গুণ 8 1ৰ লগত 99 পূৰণ কৰিলে 4 দুগুণ 8 2ৰ লগত 13 99 বিয়োগ 26 9 পৰা 6 গ'লে 3 9 গ'লে 7 8 9 গুণ 72 1 8 যদি হৰণ কৰা হয় 71 9 সমষ্টি 8 ভাগৰ 1 এনেকৈ ঠিক আছে নেক্সট লৈ আহিছোঁ এগিলাচ পানীৰ ৰীতাই 3 ভাগৰ 1 অংশ আৰু মীনাই 4 ভাগৰ 1 অংশ খালে দুয়ো মিলি মুঠতে গিলাচটোৰ কিমান অংশ পানী খালে এই ক্ষেত্ৰত আমি দুইটাৰ যোগ কৰি দিম
ঠিক আছে। ৰিটাই খোৱাৰ অংশ নিভাগৰ এক মিনাই 4/4 মুঠ দুয়ো মিলি খালে 3/1 + 4/1 12 লসাগু 3 12 4 বাৰ 4 × 4 + 4 12 3 বাৰ 3 × 3 12/7 অংক। নেক্সটটো 6 নম্বৰত আছে এটা কেকৰ 12/5 অংশ ৰমেনে 10/3 অংশ হৰেণে আৰু 6/1 অংশ নিহাৰে খালে। কোনে আটাইতকৈ বেছি খালে, কোনে আটাইতকৈ কম খালে, তিনিও মিলি মুঠতে কেকটোৰ কিমান অংশ খালে, কেকটোৰ কিমান অংশ বাকী থাকিল। এইকেইটা কুৱেশ্যন আমি কৰিম। প্ৰথমটো কৰোঁ। ইয়াত চোৱা, প্ৰত্যেকে খাইছিলে কিমান, এটাই প্ৰথমে খাইছিলে 12/5, দ্বিতীয়তে খালে 10/3, তৃতীয়তে 6/1। ইয়াত 12, 10 আৰু 6 লসা গু হ'ব 60। ঠিক আছে। এতিয়া আমি প্ৰথম ৰমেনৰটো উলিয়াম 12/5। ঠিক আছে। 12ৰ লগত কি পূৰণ কৰিলে আমি 60 পাম। ঠিক আছে। 5 পূৰণ কৰিম, তেনেকৈ 5ৰ লগত আমি 5 ওপৰত পূৰণ কৰিম। 60/25। তাৰপিছত আহিলে হৰেণে খাইছিলে 10/3 অংশ। 10ৰ লগত 6 পূৰণ কৰিলে আমি 60 পাম। তেনেকৈ 3ৰ লগত 6 পূৰণ কৰিম, 60/18। তাৰপিছত নিহাৰে খাইছিলে 6/1, 6 পূৰণ 10 আৰু 1 পূৰণ 10, 60/10। ঠিক আছে। এতিয়া আমাক সুধিছিলে কোনে আটাইতকৈ বেছি খালে। ইয়াৰ ভিতৰত বেছি খোৱাৰ ভিতৰত আছে 60/25 ৰমেনে বেছি খালে। 1 নম্বৰ কুৱেশ্যনটো আমি পাই গ'লোঁ। ঠিক আছে। এইটো 1 নম্বৰ কুৱেশ্যন আনচাৰ। তাৰপিছত কোনে আটাইতকৈ কম খালে। কম খোৱাৰ ভিতৰত আছে 60/10। কোনে খালে কম, নিহাৰে। এইটো 2 নম্বৰ কুৱেশ্যন আনচাৰ। ঠিক আছে। তিনিও মিলি মুঠতে কেকটোৰ কিমান অংশ খালে। তিনিও মিলি গ'লে আমি কি কৰিব লাগিব, গোটেইকেইটা যোগ কৰি দিব লাগিব। ঠিক আছে। যদি যোগ কৰোঁ C নম্বৰ আনচাৰটো, তিনিও মিলি 60/25 যোগ 18 যোগ 10 টোটেল হ'ব 60/13 আৰু 553 অংক। সেইটো তিনিওটাই মিলি খালে। দি লৈছে কেকটোৰ কিমান অংশ বাকী থাকিল। বাকী থাকিব কিমান, 60 যদি 53 হয়, কিমান বাকী থাকিব, 60 আছিলে টোটেল অংশ। তাৰপিছত 53 খালে, কিমান থাকিব 7, অৰ্থাৎ 60/7 অংশ বাকী থাকিল। ঠিক আছে। নেক্সটলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যনটো, এবাল্টি পানীৰ 12/7 অংশ খৰচ হ'ল, কিমান অংশ বাকী থাকিল। এবাল্টি পানী আছিলে, 12/7 অংশ খৰচ, 12 × 12 বিয়োগ 7, 12/5 অংশ বাকী থাকিল।
ঠিক আছে। তুমি ঘৰৰ পৰা স্কুললৈ যাওঁতে দুভাগৰ একাংশ ৰাস্তা চাইকেলেৰে, 3 ভাগৰ একাংশ ৰাস্তা বাছেৰে, বাকীখিনি খোজকাঢ়ি গ'লা। খোজকাঢ়ি কিমান অংশ গ'লা? সেইখিনি আছে। ৰাস্তাৰে কিমান যোৱা হ'ল? 2 ভাগৰ একাংশ। মানে চাইকেলেৰে গৈছিলা হয়নে? ঠিক আছে, এইটো লগতে আছে হা। ৰাস্তাৰে গৈছিলে চাইকেলেৰে, তাৰপিছত বাছেৰে, এইটো প্ৰথমটো, এইটো দ্বিতীয়টো। বাছেৰে গ'ল 3 ভাগৰ একাংশ। এনেকৈ খোজকাঢ়ি যোৱা অংশ হ'ব। আমি বিয়োগ কৰি দিম 2 ভাগৰ 1-ৰ পৰা 3 ভাগৰ 1। ইয়াৰ লসাগু 6, 2 3 গুণ 6, 3 গুণ 3 বিয়োগ 3 2 গুণ 6, 2 গুণ 2, 6 ভাগৰ 1 অংশ। বুজিলা? ধৰা তোমালোকৰ শ্ৰেণীৰ 8 ভাগৰ 5 অংশ ছোৱালী, তোমালোকৰ শ্ৰেণীটোৰ মানে 8 ভাগৰ 5 অংশ ছোৱালী কৈছে, কিমান অংশ ল'ৰা উলিয়াবলৈ কৈছে। এটা শ্ৰেণী আছে, শ্ৰেণীৰ 8 ভাগৰ 5 অংশ ছোৱালী বিয়োগ কৰি দিম, কিন্তু ল'ৰাটো তেতিয়া পাম আমি কিমান হ'ব? 8 ভাগৰ 8 বিয়োগ 5, 8 ভাগৰ 3 অংশ ল'ৰা। এটা শ্ৰেণী আছিলে, শ্ৰেণীটোৰ 8 ভাগৰ 5 অংশ ছোৱালী, তো সেই শ্ৰেণীটোৰ পৰা আমি কি কৰিম? 8 ভাগৰ 5টো বিয়োগ কৰিম, তেতিয়া 8 ভাগৰ 3 অংশ ল'ৰা হ'ব। 2 সমষ্টি 3 ভাগৰ 1 আৰু 7 সমষ্টি 8 ভাগৰ 3ৰ যোগফলৰ পৰা 3 সমষ্টি 6 ভাগৰ 1 আৰু 2 সমষ্টি 5 ভাগৰ 4ৰ যোগফলটো বিয়োগ কৰিবলৈ কৈছে। প্ৰথম দুটা যোগ কৰিম, এই দুটাও যোগ কৰিম, ইয়াৰ যিটো যোগফল পাম এই যোগফলটোৰ পৰা ইয়াৰ যোগফলটো বিয়োগ কৰি দিম। ঠিক আছে, আমি কৰি যাম। প্ৰথম এই দুটা আমি যোগ কৰি ল'ম। 8 ভাগৰ 3, 3 ভাগৰ 7 যোগ 8 ভাগৰ 59 হ'ব। 3 আৰু 8ৰ লসাগু 24, 3 24, 8 বাৰ 8 পূৰণ 7 যোগ 3 পূৰণ 59, কাৰণ 8 3 গুণ 24, 3 লগত 59 পূৰণ হ'ব। এইটো 56 হ'ব, যোগ 3 লগত 59 পূৰণ কৰিলে হ'ব 177। ঠিক আছে, তাৰপিছত 24 ভাগৰ 233 হ'ব যোগ কৰিলে। এইটো আমি প্ৰথমটো যোগফল পাই গ'লোঁ। তাৰপিছত দ্বিতীয়টো আছে, ভাগৰ 1 যোগ 2 সমষ্টি 5 ভাগৰ 4, 6 ভাগৰ 18 19 যোগ 14 14, 6 আৰু 5ৰ লসাগু 23, 5 19 95, ডাইৰেক্ট কৰি দিছোঁ। 5 29, 6 14 84, 4 9 9 17। ঠিক আছে, এইটো আমি পালোঁ ইয়াৰ যোগফলটো। এতিয়া আমি ইয়াৰ পৰা এইটো বিয়োগ কৰি দিম আমাৰ প্ৰশ্নমতে। বিয়োগফল ইয়াৰ পৰা এইটো বিয়োগ কৰিম। 24 আৰু 30ৰ লসাগু 120 হয়। ঠিক আছে, তোমালোকে এনেকৈ
24 30 লসাগু উলিয়াবা পূৰণ কৰি এইটো 120 হ'ব 24 120 যাব 5 বাৰ 5ৰ লগত 230 পূৰণ কৰিম ঠিক আছে 30 120 4 বাৰ 4 লগত 179 3 5 15 15 হল 2 5 10 11 বিয়োগ 4 9 36 7 28 29 30 31 4 4 3 7 বেশি ভাগ 9 4 4 ঠিক আছে এক যদি হৰণ কৰোঁ 120 4 9 3 বাৰ দিলে 3 বাৰ 36 9 আৰু ইফালে থাকিলে 8 3 সমষ্টি 120 ভাগৰ 89 আমি এতিয়া বিয়োগফলটো এইটো পালোঁ বুজিলা এইটোৱে আমাৰ আনসাৰ আমাৰ বিয়োগফলটো কিমান উলিয়াবলৈ দিছিলে 11 নম্বৰটো সৰল কৰা একেই লসাগু উলিয়াব লাগিব 4 5 7ৰ লসাগু হ'ব 4 5 19 20 7 140 4 140 যাব 35 বাৰ 3 বাৰ 35 যোগ 5 140 28 বাৰ 28 পূৰণ 3 বিয়োগ 7ৰ লগত 20 পূৰণ 4 গ'ল 140 35 35ৰ লগত 3 পূৰণ কৰা হৈছে 5 যাব 140 28 বাৰ 28ৰ লগত 3 পূৰণ কৰা হৈছে 7 140 20 20 1ৰ লগত 3 35 105 যোগ 28ৰ লগত 3 পূৰণ কৰিলে হ'ব 84 বিয়োগ 20 140 ভাগৰ 189 বিয়োগ 20 140 ভাগৰ 169 আৰু এইটো হৰণ কৰিলে হ'ব এবাৰ যাব আৰু ইফালে 20 থাকিব 29 থাকিব ঠিক আছে এইটো এনসাৰ বিটোত আছে 4 সমষ্টি 8 ভাগৰ 3 বিয়োগ 5 ভাগৰ 2 বিয়োগ 6 ভাগৰ 1 আমি ভগ্নাংশলৈ নিম 8 4 32 33 34 35 5 ভাগৰ 2 6 ভাগৰ 1 8 5 6 লসাগু 120 8 120 15 বাৰ 15 লগত আমি 35 পূৰণ কৰিম 5 24 120 24ৰ লগত 2 পূৰণ কৰিম বিয়োগ 6 20 120 20ৰ লগত 15 আৰু 35 পূৰণ কৰিলে হ'ব 525 বিয়োগ 220 48 বিয়োগ 20 48 আৰু 20 বিয়োগ বিয়োগ আছে মাইনাছ মাইনাছ প্লাছ হ'ব গতিকে সংখ্যাটো যোগ হৈ যাব 68 ডাঙৰটোৰ আগত মাইনাছ আছে গতিকে মাইনাছ আহিব আৰু বিয়োগ কৰিলে হ'ব 120 ভাগৰ 15 পৰা 8 গ'লে 7 11 5 হৈ গ'লে 5 আৰু ইফালে 4 120 4 বাৰ দিলে 480 হৈ যাব 3 বাৰ দিব লাগিব 3 সমষ্টি 120 ভাগৰ 97 কেতিয়াবা কেতিয়াবা কুৱেশ্যনত অনুশীলনী যিবোৰ আনচাৰ আছে তাত ভুল উত্তৰ হৈ যায় গতিকে আনচাৰটো এইটো হ'ব ঠিক আছে চিনত আছে 1 বিয়োগ 3 ভাগৰ 1 বিয়োগ 3 ভাগৰ 1
তিনি তিনি একৰ লসাগু 3 হ'ব, ঠিক আছে। 3 হ'ব ইয়াত, কাৰণ ইয়াত 1 এটা আছে। 1 3 গুণ 3, 3ৰ লগত 1 গুণ কৰিলে 3 হ'ব, ইয়াত 1 হ'ব আৰু ইয়াতো 1 হ'ব। একে 2, 3ৰ পৰা 2 গ'লে 1। ডিটো আছে 3 ভাগৰ 1, 4 ভাগৰ 1, 8 ভাগৰ 1, 8 ভাগৰ 7, 8 ভাগৰ 3, 3 4 7, 4 ভাগৰ 1, 8 ভাগৰ 7, 2 4 8 8ৰ লসাগু 8 হ'ব, 2 8ক 4 বাৰ, 4 পূৰণ 7, বিয়োগ 4 গুণ 8, 2 গুণ 2, 8 গুণ 8, 1ৰ লগত 7 পূৰণ হ'ব, 93, 8 গুণ 8, 1ৰ লগত 3 পূৰণ হ'ব, 8 ভাগৰ 4 গুণ 28, বিয়োগ 2 গুণ 2, 7, 3, কিন্তু প্লাছ আছিলে। 28ৰ পৰা 2 গ'লে হ'ব 26, যোগ 7ৰ পৰা 3 গ'লে 4, 8 ভাগৰ 30, হৰণ কৰিলে হ'ব 8 3 গুণ 24, আৰু ইফালে 6 থাকিলে 24 6 30, ঠিক আছে। আনচাৰ এইটোৱে হ'ব। উত্তৰ মালাত বেলেগ আছে, কিন্তু আমাৰ আনচাৰ এইটোৱে হ'ব, ঠিক আছে। আৰু বাকী সকলোখিনি কৰাই হ'ল। 6D 6E আৰু 7 8 9 10 সকলো কৰা আছে। প্লেলিষ্টত যাবা, প্লেলিষ্টত গৈ তাত গোটেইবোৰ ভিডিঅ' তাতে পাবাই, এখন মানে চিৰিয়েলকৈ পাই যাবা, তাত চেক কৰিবা। আৰু আমাৰ লেচন থাকিলে 1 আৰু 2, সেই লেচনটো মই সোনকালে দিম তোমালোকক আৰু শেষ কৰি দিম, ঠিক আছে। গতিকে কানেক্টেড হৈ থাকিবা, আৰু যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবা, আৰু ভিডিঅ'টোৰ তলত বুজি পালা নাই কমেণ্ট কৰি জনাবা। থেংক ইউ।